নমস্কাৰ, আমি আছোঁ কজে ৰেকৰ্ডছত। মোৰ লগত আছে হিমাংশু আৰু ৰাখী গোস্বামী বাইদেউ। বাইদেউ বহুত দিনৰ বিৰতিৰ মূৰত এটা গান কৰিছে। বাইদেউৰ গীতটো কথা আৰু সুৰ বাইদেউ নিজেই গীতটি বাইদেউ গাব। বাইদেউ আচলতে শিক্ষকতাৰ লগত জড়িত। বহুত দিনৰ বিৰতিৰ মূৰত গীত এটা কৰিবলৈ লৈছে। মই কিবা কিবি অলপ বজাই দিছোঁ, হিমাংশুৱে মিউজিক কৰিছে ধুনীয়াকৈ। একো কাম হোৱা নাই এতিয়ালৈকে, অকল ৰিদমটো কৰি লৈছে আজি। তাৰপিছত বাইদেৱে কামখিনি কৰিব। মেইন মিস্ত্ৰী হিমাংশুৱে বাকী ধুনীয়াকৈ ডিজাইন কৰিব। গতিকে আপোনালোকৰ মাজলৈ গীতটি বাইদেউ উলিয়াই দিব, বাইদেউ নিজৰ চেনেলৰ পৰা ইউটিউব চেনেলৰ পৰা। গতিকে বাইদেউক অলপ মৰম দিব আৰু গীতটি শুনিব। আৰু আমাৰ লগত আছে কণমানি আদি। মই অলপ আদিক দেখুৱাই দিছোঁ, বাইদেউৰ ল'ৰা। হাই আদি কোৱা। আৰু বাইদেৱে কিবা এটা ক'ব আপোনালোকক। নমস্কাৰ, খুব ভাল লাগিলে আজি ৰিনাউন মিউজিচিয়ান ৰাজা দা আমাৰ লগত আছে, বজাইছে সুন্দৰকৈ। অতি সোনকালে আপোনালোকৰ মাজলৈ গীতটি উলিয়াই দিম আৰু আপোনালোকে আদৰি ল'ব, মৰম দিব, ইয়াকে আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। গীতটি আহিলে আপোনালোকে শুনিব আৰু বাইদেউক অলপ মৰম দিব। কেনেকুৱা হৈছে জনাব আমাক। ধন্যবাদ।